Hi guys, welcome back to my YouTube channel. আমি এতিয়া গৈ আছো ডিব্ৰু সাইখোৱা। আমি এতিয়া ডিব্ৰু পাৰ হৈছো আৰু Yeah, guys, আমি পালোহি ডিব্ৰু সাইখোৱা। সব নামিছে আৰু বাছৰ পৰা আমি আহিছো ইয়াত আমাৰ ফিল্ড ষ্টাডিৰ কাৰণে। আৰু এতিয়া এইবোৰ দেখিছে জাহাজত আমি জাহাজ আছে, নাও আছে, তাত আমি ফুৰিম, কি কি দেখিম আপোনালোককো দেখাই দিম। আমি এতিয়া ফেৰীত উঠিলো, এয়া তলতো আছে। আমি ওপৰতে যাম ইয়াত, যাতে ধুনীয়াকে দৃশ্যসমূহ উপভোগ কৰি যাব কাৰণে। ফিলিংছ কেনেকুৱা? মজা চামুচ চামুচ চাই নহয় শব্দ শিখা কেনেকুৱা লাগিছে? ভাল লাগিছে ন? কেনেকুৱা? আনএক্সপ্লেইনেবল মানে এক্সপ্লেইন কৰিব নোৱাৰা অনুভৱ। গাইজ, আমি ডিব্ৰু সাইখোৱা পালোহি। চাওক কি সুন্দৰ, বহুত ধুনীয়া হয় ইয়াৰ পৰিৱেশটো। দেখাওঁ আপোনালোকক। ছাৰে আমাৰ গোটেই ছোৱালীখিনিক লিড লৈ আনিছে। ছাৰ কেনেকুৱা লাগিছে আপোনাৰ? বঢ়িয়া লাগিছে বোলে ছাৰৰ। আৰু ইয়াৰ ছোৱালীখিনিয়ে চবেই ফটো ছেশ্যনত ব্যস্ত হৈ আছে। দেখাম কি আমি কি দেখো আপোনালোকক দেখাই থাকিম ৰ'ব। দেখিছে আইলেণ্ড, আমি এতিয়া ফেৰীত আকৌ গৈ আছো। আহি গাইজ আমি পাইছোহি। চাওঁ এতিয়া আমি পাৰ পাইছোহি, কিন্তু আমি যিটো কাৰণে আহি আছো মানে প্ৰজেক্টৰ কামৰ কাৰণে আহিছিলো। প্ৰজেক্টৰ কামো হ'ল, কিন্তু তেনেকৈ ইমান ভ্লগ কৰা নহ'লে মানে এইবোৰ প্ৰজেক্টৰ কাৰণে ব্যস্ত হৈ থকাত। আৰু বগা ঘোঁৰা দেখিম বুলি ভাবিছিলোঁ, কিন্তু বগা ঘোঁৰা নেদেখিলোঁ। ৰাতিপুৱা সোনকালে আহে বোলে, তাৰপিছত মানে ইমান দেখা নাপায়, সেইকাৰণে আমি নেদেখিলোঁ। এতিয়া আমি গৈ আহিলোঁ, পাৰ পাব হৈছে, দেখিছে আপোনালোকে। আৰু আমাৰ লগৰ বান্ধৱীসকল আছে, আৰু তলতো আছে, মানে দেখাম ৰ'ব আপোনালোকে। এইফালে ওপৰত এয়া, আৰু এইফালে এয়া এনেকৈ তলত, এয়া তলত ৰাইজসকল আছে। লাইফ জেকেট পিন্ধি কোন? অঁ, মিস্ত্ৰীটা। তলৰ পৰা ভাল লাগে। আমি আহোঁতে প্ৰথম ওপৰত উঠি আহিছিলোগে, তলত দেখিছে চবফালে পানী আৰু মাজত আমি। যাওঁগে দাদা, বাই বাই। আমি চাই মেলি গৈছো আৰু গাইজ
চকিয়া বেয়া দিছে আজি